আসসালামু আলাইকুম মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি নতুন বিজ্ঞানৰ ৮ নম্বৰ অধ্যায়টো আলোচনা কৰিবলৈ লৈছোঁ। হৈছে আমাৰ দৰকাৰী উদ্ভিদ। আমাৰ দৰকাৰী মানে কি, যিবোৰ উদ্ভিদ কি হয় আমাৰ কাৰণে প্ৰয়োজন হয়। গতিকে আহাচোন অকণমান ইয়াৰ বিষয়ে পঢ়োঁ। উদ্ভিদৰ পৰা খাদ্য পোৱা যায়। যিকোনো পাঠেই তোমালোকে পঢ়িবলৈ ল'বা, প্ৰথমে ইয়াৰ পৰা চাবা যে কি কৈছে পাঠটোত, এইটো বুজিবলৈ চেষ্টা কৰিব লাগিব। খাদ্যৰ পৰা উদ্ভিদৰ খাদ্য পোৱা যায়। উদ্ভিদৰ পৰা খাদ্য পোৱা যায়। মানুহৰ প্ৰধান খাদ্য তৃণজাতীয় উদ্ভিদৰ গুটিৰ পৰা পোৱা যায়। দানবিধ তৃণজাতীয় উদ্ভিদ। তৃণজাতীয় উদ্ভিদৰ গুটি শস্য বোলে। শস্য কাক বোলে, এতিয়া তোমালোকে এইটো আণ্ডাৰলাইন কৰিব পাৰা। শস্যত প্ৰয়োজনীয় পুষ্টিকৰ দ্ৰব্যবোৰ থাকে। চাউল, আটা, ময়দা আদি প্ৰধান খাদ্য। ধানৰ পৰা চাউল, ঘেঁহু, গোমধান, বজাৰ পৰা আটা আৰু জবৰ পৰা ময়দা পোৱা যায়। গোমধানক মাকৈ, বজাক মিলেট আৰু জবক বাৰ্লি বুলিও জনা যায়। এইবোৰ মানে কৈছে কিহৰ পৰা আমি কি পাওঁ। মচুৰ, মগু আদিৰ পৰা কি পাওঁ, দাইল পাওঁ আমি। সয়াবিন, মটৰ মাহ, ৰাজমাহৰ গুটিৰ পৰা দৰকাৰী খাদ্য। দাইল, সয়াবিন, মটৰ মাহ আদিৰ পৰা প্ৰধানকৈ প্ৰটিন নামৰ পুষ্টিকৰ দ্ৰব্যবোৰ পোৱা যায়। প্ৰটিন থাকে এইবোৰত। তাৰপিছত ফল মূল বিভিন্ন গছৰ পৰা পোৱা যায়। শাক পাচলিবোৰো গছৰ পৰাই পাওঁ। উদ্ভিদৰ পৰা আমি বহুত ধৰণৰ খাদ্য কি পাওঁ। আদা, হালধি, ইয়াৰ পৰা মেথি গৈছে, এইবোৰৰ পৰা এইবোৰ পাওঁ আমি। তাৰপিছত ইয়াত দি দিছে বালি, জব ধান, যে জব ধানটো এনেকুৱা থাকে। সৰগাম বা জোৱাৰ, এইটো বজা বুলি কয়। এইটো ঘেঁহু, এইটো ধানৰ, এইটো গোমধান। আমি যিটো মাকৈ বুলি কওঁ, এইটো। তাৰপিছত বাকচত কিছুমান কথা দিছে। ধান, ঘেঁহু, গোমধান, বৰ্জা আৰু বালি হ'ল তৃণজাতীয় উদ্ভিদ। এই কেইবিধৰ পৰা মানুহৰ প্ৰধান খাদ্য পোৱা যায়। ধানৰ পৰা আমাৰ অসমৰ মানুহে কি খায়, ভাত খায় নে নাই। বেলেগ ঠাইত ঘেঁহুৰ পৰা বনোৱা ৰুটি খায়, তেনেকুৱা আৰু। উদ্ভিদৰ পৰা ঔষধ পোৱা যায়। বহুত ধৰণৰ তোমাৰ উদ্ভিদ আছে, যিবোৰ নেকি মানে ঔষধ হিচাপে মানুহে ব্যৱহাৰ কৰে। এইবোৰ কৈছে ইয়াত। যেনেকুৱা ধৰি লোৱা জ্বৰ, কাহ, মেলেৰিয়া আদি ৰোগৰ নিৰাময়ৰ বাবে তুলসী ব্যৱহাৰ কৰে। তুলসী গছ দেখিছে নে নাই ছবি। বিভিন্ন ধৰণৰ ছাল ৰোগৰ নিৰাময়ৰ বাবে ছাল কুঁৱলী নামৰ উদ্ভিদৰ পৰা প্ৰস্তুত হয়। ছালৰ ৰোগ নিৰাময়ৰ বাবে ছাল কুঁৱলী নামৰ উদ্ভিদবোৰ ব্যৱহাৰ কৰে। কুইনাইন নামৰ ঔষধটোৱে মেলেৰিয়া ভাল কৰে, হয়নে। কুইনাইন চিনকোনা নামৰ গছৰ বাকলিৰ পৰা প্ৰস্তুত হয়। আমলখি, চিৰতা, মানিমুনি, পুদিনা, নয়নতৰা আদি বহুতো উপকাৰী উদ্ভিদ আছে। এইবোৰৰ পৰা নানা ধৰণৰ ঔষধ মানুহে কি কৰে, তৈয়াৰ কৰে। মানুহ আৰু গৰু চিয়ে প্ৰাণীকো, যিবোৰ আমাৰ ঘৰত পোহনীয়া জীৱ জন্তু আছে, সেইবোৰৰো ঔষধ হিচাপে ব্যৱহাৰ কৰে উদ্ভিদক। উদ্ভিদৰ পৰা আঁহ পোৱা যায়। আঁহ মানে তোলা পাওঁ যে আমি, এইটো তোলা আমি সাধাৰণতে কিহৰ পৰা পাওঁ, শিমুল গছৰ পৰা পাওঁ, নহয় নে, কপাহ। আৰু ইয়াত আৰু কেইটামান গছ কৈছে। কপাহী কাপোৰ প্ৰস্তুত কৰা হয় এইবোৰৰ জৰিয়তে। চিচি গছৰ পৰা শণ সূতা পাওঁ আমি। কিহৰ পৰা, চিচি গছৰ পৰা, আণ্ডাৰলাইন কৰিব পাৰে এইটো। এইবোৰ প্ৰকৃতিত পোৱা আঁহ। ৰেমি গছৰ আঁহৰ পৰা ৰেমি সূতা উলিওৱা হয়। প্ৰকৃতিত পোৱা শ্ৰেষ্ঠ সূতাবিধ হ'ল ৰেমি সূতা। মাটি কঁঠালৰ গছ আৰু নাৰিকল গছৰ পৰা পোৱা আঁহেৰে ৰছী, বেগ আদি তৈয়াৰ কৰা হয়। তাৰপিছত উদ্ভিদৰ পৰা আমি কাঠ বা এইবোৰ পাওঁ নে নাই, যেনেকুৱা শাল, চেগুন, গমাৰি, বনচুম, তিতাচপা আদিৰ পৰা কি পাওঁ,
আমি কাঠ পাওঁ, এইবোৰ হাবিত থাকে। ভালুকা, কাক, জাতি, বিজুলী আদি গছৰ পৰা বাঁহ পাওঁ, সেইদৰে বেত পাওঁ। উদ্ভিদৰ পৰা তেল আৰু ৰবৰ পোৱা যায়। কিছুমান উদ্ভিদ আছে যিবোৰৰ পৰা আমি কি পাওঁ? তেল। সৰিয়হ, সূৰজমুখী, নাৰিকল, বাদাম, তিল, এৰা, জলফাই আমি যি শীতকালত খাওঁ যে টেঙা লাগে, ইয়াৰ পৰা কি তেল উলিওৱা হয়, আৰু এই তেল মানুহে খোৱা বস্তু ৰান্ধোতে ব্যৱহাৰ কৰে। ৰবৰ গছৰ পৰা এবিধ বগা ৰস ওলায়, আৰু এই ৰসৰ পৰা ৰবৰ তৈয়াৰ কৰা হয়। তোমালোকে নিশ্চয় গম পাইছে ৰবৰটো কেনেকৈ ৰবৰটো এটা গছৰ ৰস হয়, এই ৰসৰ পৰা ৰবৰ তৈয়াৰ কৰে। ৰবৰৰ পৰা টায়াৰ, টিউব আদি প্ৰস্তুত কৰা হয়। এইবোৰ অতিৰিক্ত নালাগে তোমালোকৰ। এতিয়া প্ৰশ্নাৱলীসমূহ আলোচনা কৰোঁ। 1 নম্বৰ প্ৰশ্ন হৈছে যে শস্য তোমালোকে লিখিবা তৃণজাতীয় উদ্ভিদৰ গুটিক শস্য বোলে। গম পালানে? তাৰপিছত কি কৈছে? 5 বিধ শস্য উদ্ভিদৰ নাম লিখা। 5 বিধ শস্য উদ্ভিদৰ মানে যিবোৰ তৃণজাতীয় উদ্ভিদৰ পৰা পোৱা যায়, যেনে ধান, ঘেঁহু, মচুৰ, মগু আৰু বুট, এইবোৰ গছৰ পৰা আমি শস্য পাওঁ। আঁহ থকা গছ কেইবিধমানৰ নাম লিখা। কপাহ, শিমলু, মৰাপাট, ৰেমি ইত্যাদি। অসমৰ কোনবিধ গছৰ পৰা কাঠ পোৱা যায়? ইতিমধ্যে আলোচনা কৰিছে। শাল, চেগুন, গমাৰি, বনচুম, তিতাচপা আদি গছৰ পৰা কাঠ পোৱা যায়। আচ্ছা, শস্যত থকা পুষ্টিকৰ দ্ৰব্যবিধ কি? শস্যত থকা পুষ্টিকৰ দ্ৰব্যবিধ হ'ল প্ৰটিন। দাইলত কোনবোৰ পুষ্টিকৰ দ্ৰব্য বেছিকৈ থাকে? প্ৰটিন থাকে বেছিকৈ। মাটিকাছাৰী, দুপৰটেঙা, চিৰতা, মানিমুনি, জানমানি বন, আদা, ব্ৰাহ্মী আদি উদ্ভিদ গছত কি কি ঔষধি গুণ থাকে? তোমাৰ ছাৰ বাইদেউ আৰু আনক সুধি লিখিবা। এইটো তোমালোকে মাটিকাছাৰ যে এইটো মই লিখাই দিয়া নাই, এইটো তোমালোকে লিখিবা দুৰ্বলৰ কাৰণে, দুৰ্বলতা কমায়। দুপৰটেঙা এইটোৱে গেছ, দাঁতৰ এইবোৰ ৰোগ কমায়। চিৰতা এইটোৱে মানুহৰ হৃদযন্ত্ৰ, যিটো হাৰ্টৰ বেমাৰত থাকে মানুহৰ, এইটো মানে কমায়। মানিমুনি এইটো দুৰ্বলতা আৰু শৰীৰ দুৰ্বলতা আৰু তোমাৰ দাঁতৰ কাম কৰে। জাৰ্মানী বনটো চাগে এইটো মানুহৰ দুৰ্বলতাৰ কাৰণে কাম কৰে। আদা চাবা, মানুহে কাহ হলে এই আদা দি চাহ বনাই নে নাই, এইটো কাহৰ কাম কৰে আদাটো। ব্ৰাহ্মী এইটো তোমাৰ এটা শাক জাতীয় হয়, এইটো তোমাৰ ব্ৰেইনটোৰ কাম কৰে। ব্ৰাহ্মী আদি ঔষধ, এইবোৰ লিখিবা তোমালোকে, নিজৰ মাক বাপেকৰ পৰা সুধি লিখিব পাৰা। তাৰপিছত চোৱা খালী ঠাই আছে। খালী ঠাই পূৰ কৰা। ঘেঁহু এবিধ উদ্ভিদ। ঘেঁহু এবিধ শস্য উদ্ভিদ। সয়াবিনত থাকে, সয়াবিনত প্ৰটিন থাকে। চিনকোনা গছৰ পৰা বাকলি প্ৰস্তুত কৰা হয়। ই মেলেৰিয়া বেমাৰ ভাল কৰে। চিনকোনাটো মেলেৰিয়া বেমাৰ ভাল কৰে। ডেছ গছৰ পৰা শণ সূতা পোৱা যায়, এইটো চিচি গছৰ পৰা পোৱা যায়। প্ৰকৃতিত পোৱা শ্ৰেষ্ঠ সূতাবিধ হ'ল ৰেমি সূতা। খালি তাত লিখিবা। জবৰ আন এটা নাম বাৰ্লি। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল? লাইক, কমেণ্ট,
शेयर सब्सक्राइब करिबा। धन्यवाद।